হেল্ল' এভৰিৱান এতিয়া গৰমৰ দিন নহয় জানো হে পচলা খোৱাৰ বতৰ ময়ো আজি পচলা কেনেকৈ বনাইছো আপোনালোকৰ আগত আগবঢ়াই দিছো প্ৰথমতে পচলা দুডাল ধুই লৈছো তাৰ পিছত মিহি মিহিকৈ কাটি লৈছো তাৰ পিছত মই মিহিকৈ কাটা পচলাখিনি গ্ৰাইণ্ড কৰিব ওলাইছো গ্ৰাইণ্ড কৰি ললো তাৰ পিছত মই শুকান মাছ মোৰ যেটো মসুৰ দাইল নাছিলে হেকাৰণে মুগ আৰু বুটৰ দাইলৰ মিশ্ৰণ হেয়াকে অকমান ধুই ললো তাৰ পিছত মই গৰম তেলত গোটা জিৰা শুকান জলকীয়া তেজপাত পিয়াজ আদা নহৰুৰ পিছি থোৱা মিশ্ৰণ এটা দিলো তাৰ পিছত মই দাইলখিনি কিছু সময় 10-15 মিনিট মান খিজিব দিছো অকন পানী দিছো তাৰ পিছত মই গ্ৰাইণ্ড কৰি থোৱা পচলাখিনি দি দিলো তাৰ পিছত মই 10-15 মিনিট মান এনেকৈ লৰাইছো লৰাওতে ক্ৰমান্বয়ে